গোৱালপাৰাতো বন্যাৰ্তৰ কাষত সংবাদ প্ৰহৰী। গোৱালপাৰাত বান পৰিস্থিতি উন্নত হ'লেও অব্যাহত আছে বৰলুইতৰ খহনীয়া। বান আৰু খহনীয়াৰ ফলত গোৱালপাৰা জিলাৰ ২ নং আৰু ৩ নং বলদমাৰী চৰৰ শতাধিক লোক গৃহহীন অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। মহামাৰী কৰোনা আৰু বানে ত্ৰাসৰ সৃষ্টি কৰাত সম্প্ৰতি ভয়ংকৰ খাদ্য সংকটে দেখা দিছে। সংবাদ প্ৰহৰীৰ সহযোগী সম্পাদক নয়নালীয়া অঞ্চলটোৰ বুজ লৈ বান আৰু খহনীয়াত গৃহহীন হোৱা লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সংবাদ প্ৰহৰীৰ লগতে সদৌ অসম উকিল সন্থাৰ উপসভাপতি তথা সমাজসেৱক আমজাদ আলী, বিশিষ্ট সাহিত্যিক লেখক কেৰামত আলী শ্বেখেও ব্যক্তিগতভাৱে অঞ্চলটোৰ দুৰ্গত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। গোৱালপাৰা জিলাৰ অন্তৰ্গত ২ নম্বৰ বলদমাৰীৰ শান্তিপুৰ নামৰ ঠাইখন গৰাখহনীয়াৰ কবলত পৰিছে আৰু গৰাখহনীয়াৰ কবলত পৰি বহুত মানুহ ঘৰ বাৰী বিহীন হৈ গৈছে আৰু গৃহহীন হৈ তেওঁলোকে অস্থায়ী শিবিৰত বসবাস কৰি আছে। সেই মৰ্মে মই তাৎক্ষণিকভাৱে তালৈ গ'লোঁ আৰু পৰিদৰ্শন কৰি জানিব পাৰিলোঁ যে মানুহবিলাকৰ খুব দুৰৱস্থা উপনীত হৈছে আৰু সেই মানুহৰ দুৰৱস্থা দেখি মই কিছু মোৰ সামৰ্থ্য অনুযায়ী খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ আৰু মই চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁলোকক অনতিপলমে তেওঁলোকক সাহায্য দিব লাগে আৰু তেওঁলোকৰ অভাৱ অভিযোগ আঁতৰাবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তেওঁলোকক বসবাস কৰাৰ কাৰণে তেওঁলোকক ভূমি দান কৰি তেওঁলোকক উপকৃত কৰিব লাগে আৰু নহ'লে মানুহবিলাক যথেষ্ট পৰিমাণৰ কষ্টৰ সন্মুখীন হ'ব। ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথেও গোৱালপাৰা বান পৰিস্থিতিৰ বুজ লৈ অসমৰ মুখ্যমন্ত্ৰীলৈ জনায় এই আহ্বান। প্ৰায় ২০০টা পৰিয়াল ইতিমধ্যে উচন গৈছে আৰু এই ২ নং বলদমাৰী এই চৰ এৰিয়াত ৫খন প্ৰায় ৫-৬খন LP স্কুল ইতিমধ্যে নদীৰ ভিতৰত জাহ গৈছে আৰু আমি ইতিমধ্যে দেখিছোঁ যে ইয়াত যিখন শান্তিপুৰ জলকল্যাণ ME স্কুল আছে, সেই স্কুলখনো যিকোনো মুহূৰ্তত হয়তো নদীৰ বুকুত সোমাই যাব, সেইটো এটা অৱস্থা। তো আমি অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকৰ বৰবৰীয়াসকল ইয়ালৈ আহক আৰু ইয়াৰ মানুহে কিদৰে দিন কটাইছে সেই কথাটো চাওক। প্ৰায় ১ কিলোমিটাৰ অঞ্চল ব্ৰহ্মপুত্ৰ লৈ গৈছে আৰু ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু একেবাৰে চহৰৰ ওচৰত হয়তো চহৰখনৰ প্ৰতি এটা শংকা আনিছে যে যিকোনো মুহূৰ্তত গোৱালপাৰা চহৰখনে হয়তো ব্ৰহ্মপুত্ৰত জাহ যাব আৰু এইবাৰ গৰাখহনীয়া হৈ পেলাই এই ২০০টা পৰিয়াল ইয়াৰ পৰা উচন গৈছে। প্ৰায় ৩-৪খন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই গ'ল। গতিকে আমি অসম চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে একেবাৰে গোৱালপাৰা চহৰৰ কাষতে লাগি থকা ২ নম্বৰ বলদমাৰী চৰ, ইয়াৰ মানুহৰ যিটো অৱস্থা, সেই অৱস্থা মানুহৰ শংকা যে যিকোনো মুহূৰ্তত হয়তো অলপ পানী আৰু বাঢ়াৰ পিছত বাকী অঞ্চলবিলাকক সহায় লৈ যাব। শান্তিপুৰ জলকল্যাণ যিখন ME স্কুল, সেইখনৰ অৱস্থাও অতি বেয়া, যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰত জাহ যাব। মোৰ পৰা অলপ পিছফালে এই স্কুলখন আছে আৰু ৬খনমান LP স্কুল ইতিমধ্যে ব্ৰহ্মপুত্ৰত সোমাই গ'ল ২ নম্বৰ বলদমাৰী। তো ৪ নম্বৰখন বলদমাৰী একেবাৰে শেষ হৈ গ'ল, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ৩ নম্বৰখন আছে, ২ নম্বৰখনো এটা বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে। তো এইবোৰ একোটা ব্যাগুম বিভাগ আছে, বিভাগটো এইবোৰ নিৰাপত্তা কিয় দিয়া নাই? চৰকাৰে গৈ আছে, ব্ৰহ্মপুত্ৰৰ বুকুত গৈ আছে, এটা ডাঙৰ বিভাগ অসম চৰকাৰৰ আছে, বিভাগটোৱে গোটেই বছৰ একো কাম নকৰাৰ কাৰণে এইদৰে মানুহবোৰ শংকাত ভুগিছে। গোৱালপাৰাৰ এই বিভাগটোৱে দুৰ্নীতিত নিমজ্জিত হৈ থকাৰ কাৰণে জলেশ্বৰত এটা মথাউৰি ভাঙি পেলাই এতিয়া ভিতৰৰ ফালে সোমাই আহিছে। একেদৰে ইয়াতো ব্যাপক দুৰ্নীতি হোৱাৰ কাৰণে এই অঞ্চলত সেই কামফেৰা কৰা নহ'ল। পাৰ্কো পাইন কি অঞ্চলত কিদৰে দিছে সেইবোৰ চালে চবৰে গম পাব যে এইটো সঁচাকৈ বৈজ্ঞানিক পদ্ধতিত কামটো কৰিছেনে। ইয়াত আচলতে কোনটো অঞ্চলত কোনখিনি মথাউৰি বা কোনখিনি প্ৰটেক্ট কৰি পেলাই নদীটো বেলেগ ফালে বৱাই লৈ যাব পাৰিলেহেঁতেন, এইবোৰ সম্ভাৱনা থকা স্বত্তেও ইয়ালৈ কোনো মানুহ অহা নাই, যাৰ কাৰণে গোৱালপাৰা চহৰখন আজি সাংঘাতিক ধৰণৰ শংকাত পৰিছে। গোৱালপাৰা মূল যিখন টাউন, সেই টাউনখন হয়তো উচন যাব, কাৰণ এই চৰখনে গোৱালপাৰা টাউনখনক প্ৰটেক্ট কৰি ৰাখিছিল। এই যিটো চৰ বলদমাৰী চৰটো যদি উচন হয়, গোৱালপাৰা গোৱালতলি হৈ পেলাই মেইন টাউনখন উচন যাব আৰু সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ ইয়াত এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা অতি শীঘ্ৰে
অসমৰ মুখ্যমন্ত্ৰীয়ে এক বিশেষ ব্যৱস্থা লওক, অন্যথা কিন্তু এই জনসাধাৰণৰ অৱস্থা কিন্তু শেষ হৈ যাব। কাৰণ মই কৈছোঁ 5-6খন LP স্কুল গুচি গ'ল, এইখন এতিয়া জনকল্যাণ শান্তিপুৰ যিখন ME স্কুলখনৰ অৱস্থা যিকোনো মুহূৰ্তত, কাৰণ পানী লাগি আছে, ব্ৰহ্মপুত্ৰখনে আহি কাষৰবোৰ খহাই আছে। আমি ভাবোঁ যে এইবোৰ কথা গোৱালপাৰাবাসীৰ কাৰণে বা গোৱালপাৰাৰ অঞ্চলস্থ হোৱাৰ কাৰণে অসম চৰকাৰে গুৰুত্ব দিয়া নাই নেকি, তেনেকুৱা অনুভৱ হৈছে। গোৱালপাৰাৰ পৰা নয়ন আলীৰ সহযোগত ব্যুৰো ৰিপৰ্ট সংবাদ প্ৰহৰী।